লাইক আৰু সাবস্ক্রাইব আৰু বেল আইকনটো টিপি দিব এটো মোৰ ডল হাউসটো দেখিছা Hello everyone, আমি এতিয়া গৈ আছো ডিব্ৰুগড়লে এয়া weekend একচুৱেলি আজি শনিবাৰ সেকেন্ড স্যাটাৰডে সাৰৰ সো হেতু কাৰণে আজি আমি ডিব্ৰুগড় গৈ আছো ডিব্ৰুগড়ত মানে মোৰ মানে হাজবেণ্ডৰ বাৰ ঘৰ তাতে মামাহঁতৰ ঘৰো আছে মাহীহঁতৰ ঘৰো ঢেৰ মুঠতে আমাৰ ডিব্ৰুগড়ত ফেমিলি তো তাত আজি যাম চাই থাকিব আৰু এটা আজি ইন্টাৰেষ্টিং দেখাম ন কি কোৱা আজি টিখৰ অৰ্থাৎ এটা কুকুৰ আছে ইমান মৰম লাগে আপোনালোককো দেখাম চাই থাকিব ভিডিঅ'টো শেষলৈকে এয়াই হৈছে টিখৰ খুব উৎপতীয়া কুকুৰ কিন্তু খুব মৰমীয়াল হয় আৰু তাত সি মৰম জানে কেনেকৈ কৰিব লাগে মানুহক খুব জানে সি সেইবোৰ আৰু বাৰ ছোৱালীজনী হিয়া আৰু তাৰ মানে কি ক'ম আৰু ঘৰখনত থাকিব নোৱাৰি মানে ইমানেই উৎপাত দুটাৰ কিন্তু আকৌ এটা খুব ভাল পায় মানে তাহাঁতি এতিয়া আমি অকণমান ওলাই আহিছোঁ সেয়া ৰণী অৰ্থাৎ মোৰ বাৰ মানে দেউৰেকৰ ৱাইফ হয় ৰণী মই বা ভিনদেউ হাজবেণ্ড এনেকৈ অকণমান ওলাই আহিছোঁ ডিব্ৰুগড় এখন ৰেষ্টুৰেণ্টলৈ দেখাম আপোনালোকক ইয়াৰ ভিতৰখিনি কেনেকুৱা গোটেই সুবিধা আছে ধুনীয়াকৈ চাই থাকিব ভিডিঅ'টো হাই কৈ দিওঁ আজি ক'লৈ আহিছে আপোনালোকে ওকে চাও হাই কৈ দিয়া আকৌ ভিন্দুৰ এতিয়া নতুন এটা ষ্টাইল আহিছে এয়া ভোলানাথ এইটো দিছে এডাল দিছে এয়া আমি কেইখনমান ফটো মাৰিলোঁ তিনিজনীয়ে কাৰণ ফটোটো মাৰিবই লাগিব ক'ৰবাত ফুৰিবলৈ গ'লে এয়া খুব ধুনীয়া এখন আচলতে পাৰ্ক আছে আৰু বাচ্চাবিলাকৰ খেলাৰ কাৰণেও খুব সুবিধা আছে মই দেখাম খুব এটা ভাল পৰিৱেশ এল্ডৰেডো বুলি কয় ৰেষ্টুৰেণ্টখন এয়া দেখিবলৈ পাইছেনে হিয়াই খেলিয়ে আছে এনেকুৱা অৰ্থাৎ বাচ্চাবিলাক আহিলেও বৰ নহয় খেলাৰ ইয়াত সুবিধা ধুনীয়াকৈ আছে সব কালি ফটোয়ে তুলি আছে আৰু ব্লগাৰেহে কথা কৈ আছে বাকি সব নকৰিবা আকৌ এয়া মই চাৰিওকাষটো দেখাই দিছোঁ আহিব পাৰে আপোনালোকে এল্ডৰেডো লাহোৱালৰ অৰ্থাৎ ৰাস্তাৰ কাষতে হয় একেবাৰে দেখাই পাব লাহোৱালত আছে এয়া কিটচেনটো বনাই আছে সুন্দৰ খানা আমি অলৰেডি খালোঁ বাৰু টেষ্টি খানা ইয়াত খানাবোৰো মই ভালেই পালোঁ কিন্তু খাই আমি গতিকে এটা দিন ভালদৰে পাৰ কৰিলোঁ গোটেইকেইটা আমি এতিয়া ঘৰলৈ যাওঁ ঘৰত আকৌ টিখৰ আছে নহয় টিখৰ উৎপাত দেখাবলৈ আছে আপোনালোকক চাই থাকিব ভিডিঅ'টো এয়া এল্ডৰেডোৰ এইখন ৰাস্তা এটো মোৰ ডল হাউসটো দেখিছা আজি মোৰ কুকুৰটোৱে কাৰণ ই বহুত ভাল পায় ডল হাউস এতিয়া ইয়াক আমি এটা ডগ হাউস এটা কিনি দিবলৈ খুজিছো এটা ওলাই যাব খুজিছে ওকে ঠিক আছে